হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মই আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি এটা মেজিকেল পাউডাৰ বনাবলৈ শিকাম। এই পাউডাৰটোৰে আপোনালোকে যেনেকৈ লেতেৰা বাচন হ'লে আপোনালোকে ধুব পাৰিব। তাৰ বাবে মই কি কৰিলোঁ, কেনেকৈ বনালোঁ আপোনালোকক গোটেই প্ৰচেছটো দেখাম আৰু আপোনালোকে ঘৰত অতি সহজতে বনাব পাৰিব। তেনেহ'লে আৰু দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। তেনেহ'লে এইবাৰ দেৱালীতো আপোনালোকে নিশ্চয় চাকি বন্তি জ্বলাইছে আৰু চাকি জ্বলোৱা চাকিবিলাকতো ৰৈ গৈছে, আপোনালোকে এনেই পেলাই দিছে চাগে। সেইটো বঢ়িয়া কামত আহিব। আপোনালোকে এই চাকিবিলাক ভালদৰে অলপ গুড়ি কৰি ল'ব লাগিব। কি কৰিব মই দেখাই আছোঁ, আপোনালোকে নিশ্চয় আন্দাজা লগাব পাৰিছে, মই দেখালোঁৱে। তথাপিও মই ভালদৰে প্ৰচেছটো এতিয়া আপোনালোকক কৈ দিম কি কৰিলোঁ মই। আহক তেনেহ'লে। ধুনীয়া পাউডাৰ হৈছিল দেখিছে। এয়া দেখিছে আমাৰ দেৱালীত ৰৈ যোৱা এইবিলাক চাকি সেনেকৈ ৰৈ গৈছিল। এতিয়া মই এইটো কি কৰিম বাৰু, আপোনালোকৰ ৰুকনি আছে যে ৰুকনিৰে ভালদৰে চাকিটো এনেকৈ ৰুকি ল'ব। আৰু যদি ৰুকনিৰে ৰুকিবলৈ টান পায় অলপমান ভাঙি ল'ব কিবাহেৰে চাকিটো, তাৰপিছত মিক্সাৰ গ্ৰাইণ্ডাৰত দি ধুনীয়াকৈ গুড়ি কৰি ল'ব পাৰিব। তেতিয়াও ধুনীয়া পাউডাৰ এটা সৃষ্টি হ'ব, ধুনীয়া মিহি হ'ব। এনেকৈ ময়ো এই ৰুকনিখনেৰে মই কৰিছোঁ। মই এটা চাকিও সম্পূৰ্ণ কৰা নাই, এইখিনি মোৰ চাকিৰ গুড়ি ওলাইছে। দেখিছে ধুনীয়া পাউডাৰ হৈ গৈছে। ইয়াতে মই খোৱা বেকিং চ'ডা অলপমান এড কৰি দিম। বেছি নহয়, অকণমান। এয়া দেখিছে। আৰু ইয়াৰ লগত মই এড কৰিম অকণমান নিমখ। এয়া নিমখ, এইখিনি ভালদৰে মিক্স কৰি ল'ম এতিয়া। আৰু আপোনালোকে ইচ্ছা কৰিলে বাচন ধোৱা যিকোনো চাবোনো অলপমান ৰুকি ল'ব পাৰি, কিন্তু নিদিলেও হয়। এইখিনিৰে বাচন বৰ্তন ইমান ধুনীয়া চাফা হয় আৰু চাবোন নিদিলেও হয়। আৰু ইচ্ছা কৰিলে আপোনালোকে ইয়াৰ লগত এড কৰিবও পাৰে, মই কিন্তু কৰা নাই। এতিয়া আপোনালোকক মই এটা বাচন ধুই দেখাম। এইটো মোৰ মন্দিৰৰ চাকি জ্বলালে তাৰমানে চাকিৰ তলত এখন প্লেট দি দিওঁ, একদম তেল লাগি লেতেৰা হৈ আছে। তো মই এইখনকে আপোনালোকক ধুই দেখাম। দেখিছে মই অলপ পাউডাৰ বনাই ইয়াতে দি দিলোঁ আৰু হাতেৰে ধুনীয়াকৈ চাৰিওফালে সানি দিছোঁ। এই তেলবিলাক চাবোন দিলেও ভালদৰে নাযায়, চাফ কৰিব বহুতেই দিগদাৰী। এনেকৈ অতি সহজে আপোনাৰ চাফ হৈ যাব। আৰু পাউডাৰটো বনাবৰ কাৰণেও কোনো দিগদাৰী নহয়, একদম সহজতে আপোনালোকে বনাব পাৰিব। যিহেতুকে এতিয়া সকলোৰে ঘৰত এভেইলেবল চাকিবিলাক আছেই, ধুনীয়া। এতিয়াই বেছিকৈ পাউডাৰ বনাই থৈ দিলে আপোনালোকে যেতিয়াই মন যায় তেতিয়াই লেতেৰা বাচনবিলাক ধুব পাৰিব। দেখিছে পাউডাৰটোৱে যিমানখিনি মোৰ চাৰিওফালে তেল লাগি আছিল প্লেটখনত তেলবিলাক, এয়া মই ধুনীয়াকৈ চাফ পানীৰে ধুই আনি আপোনালোকক দেখাইছোঁ। দেখিছে কিমান ধুনীয়া চাফ হৈ গৈছে, তেলবিলাক নোহোৱা হৈ গৈছে।